হেল্ল' ফ্ৰেণ্ডছ, আমি এইটো ভিডিঅ' চাওঁ আহক আজি লাৰ্ণাৰ লাইচেন্স আধাৰ অথেণ্টিকেশ্যন নোহোৱাকৈ আমি কেনেকৈ ওলাব পাৰোঁ। কাৰণ বহুতো আধাৰ অথেণ্টিকেশ্যন ফেইল হৈ যায় বা ফেচ অথেণ্টিকেশ্যনো ফেইল হৈ গৈছে বহুতৰ। তো সেইটো কাৰণে বহুতে লাৰ্ণাৰ লাইচেন্সখন ওলাব পৰা নাই। তো আজি আমি চাওঁ আহক আধাৰ অথেণ্টিকেশ্যন নোহোৱাকৈ আমি লাৰ্ণাৰ লাইচেন্স আমি কেনেকৈ এপ্লাই কৰিব পাৰোঁ। আৰু এইটো প্ৰচেছত আমি অকল লাৰ্ণাৰ লাইচেন্স এক্সাম দিবলৈ আমি দ্বিতীয় অফিচ যাব লাগিব। আৰু দ্বিতীয় অফিচত কেনেকৈ এক্সামটো হ'ব আৰু তাত কি কুৱেশ্যন আহিব তাৰ ওপৰত মই এটা কমপ্লিট ডিটেইল ভিডিঅ' বনাই থোৱা আছে। আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ সেই ভিডিঅ'টো চাব পাৰে। আমি প্ৰথমতে পৰিবহণ অফিচিয়েল ৱেবছাইটত আহি যাম। ইয়াৰ লিংকটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে এইখন পেজত ডাইৰেক্টলি সেই লিংকটোত ক্লিক কৰি আহিব পাৰে। আমি ইয়াত ড্ৰাইভাৰ পাব্লিক লাৰ্ণাৰ লাইচেন্স ইয়াত আমি ক্লিক কৰিম। তাৰপাছত আমি ইয়াত আমাৰ ষ্টেটখন আমি চিলেক্ট কৰিম। তাৰপাছত আমি এইটো স্কিপ কৰি দিম। এতিয়া আমি ইয়াত এপ্লাই ফৰ লাৰ্ণাৰ লাইচেন্স ইয়াত আমি ক্লিক কৰি দিম। তাৰপাছত আমি ইয়াত কণ্টিনিউ ইয়াত আমি ক্লিক কৰি দিম। তাৰপাছত ইয়াত আমি ছাবমিটত ক্লিক কৰি দিম। তাৰপাছত ইয়াত দেখিছে দুটা অপশ্যন আহিছে, আধাৰ অথেণ্টিকেশ্যন আৰু এটা ছাবমিট উইদাউট আধাৰ অথেণ্টিকেশ্যন। মই ইয়াত আধাৰ অথেণ্টিকেশ্যন নকৰাকৈ কেনেকৈ লাৰ্ণাৰ লাইচেন্স ওলাব লাগে সেইটো দেখাইছোঁ। আৰু আধাৰ অথেণ্টিকেশ্যন কৰি লাৰ্ণাৰ লাইচেন্স কেনেকৈ ওলাব লাগে তাৰ ওপৰত মই এটা ভিডিঅ' বনাই থোৱা আছে। আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ সেই ভিডিঅ'টো চাব পাৰে। তো এতিয়া আমি ইয়াত ছাবমিট উইদাউট আধাৰ অথেণ্টিকেশ্যন ইয়াত আমি ক্লিক কৰিম। তাৰপাছত ইয়াত আমি ছাবমিট ইয়াত আমি ক্লিক কৰি দিম। তাৰপাছত আমি ইয়াত আমাৰ মোবাইল নম্বৰটো আমি এণ্টাৰ কৰি দিম। মোবাইল নম্বৰটো এণ্টাৰ কৰাৰ পাছত ইয়াত আমি জেনেৰেট OTP ইয়াত আমি ক্লিক কৰি দিম। তাৰপাছত আমাৰ মোবাইলত যোনটো OTP আহিব সেই OTPটো আমি ইয়াত এণ্টাৰ কৰি দিম। আৰু তাৰপাছত আমি ইয়াত অথেণ্টিকেট উইথ সাৰথি ইয়াত আমি ক্লিক কৰি দিম। তাৰপাছত দেখিছে এনেকৈ আমাৰ এপ্লিকেশ্যন ফৰ্মখন আহি গৈছে। আমি এই এপ্লিকেশ্যন ফৰ্মখন এতিয়া ফিল আপ কৰিব লাগিব। তো ইয়াত আমি প্ৰথমতে আমাৰ ডিষ্ট্ৰিক্ট RTO অফিচটো চিলেক্ট কৰিম। তাৰপাছত ইয়াত আমি আমাৰ এপ্লিকেণ্ট নেমটো আমি এণ্টাৰ কৰিম। তাৰপাছত ইয়াত আমি এপ্লিকেশ্যন ৰিলেশ্যনটো আমি চিলেক্ট কৰিম। এপ্লিকেণ্ট ৰিলেশ্যন আমি ফাদাৰ মাদাৰ আমি যি দিব পাৰোঁ। তাৰপাছত আমি যিয়ে দিছোঁ তাৰ নেমটো আমি এণ্টাৰ কৰি দিম। তাৰপাছত ইয়াত আমি জেণ্ডাৰটো আমি চিলেক্ট কৰি ল'ম। ইয়াত আমি আমাৰ প্লেচ অফ বাৰ্থটো আমি এণ্টাৰ কৰিম। তাৰপিছত ইয়াত আমি ডেট অফ বাৰ্থটো আমি এণ্টাৰ কৰি দিম। ইয়াত আমি আমাৰ ব্লাড গ্ৰুপটো আমি এণ্টাৰ কৰি দিম। তাৰপাছত আমি আমাৰ কোৱালিফিকেশ্যনটো আমি ইয়াত এণ্টাৰ কৰিম। তাৰপাছত ইয়াত আমি আমাৰ মোবাইল নম্বৰটো আমি এণ্টাৰ কৰি দিম। তাৰপাছত ইয়াত আমাৰ এড্ৰেছটো আমি এণ্টাৰ কৰিম। তো ইয়াত দেখিছে আমাৰ ষ্টেটখন আৰু ডিষ্ট্ৰিক্টখন চিলেক্ট আছে। তো ইয়াত আমি চাৰ্কেলটো চিলেক্ট কৰিম। তাৰপৰা আমাৰ ভিলেজ বা টাউনখন আমি চিলেক্ট কৰি ল'ম। তাৰপাছত আমি ইয়াত পিন ক'ডটো এণ্টাৰ কৰি দিম। আৰু এতিয়া আমাৰ যদি কাৰেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ যদি ছেইম হয় মানে একেটাই হয় তো তেতিয়াহ'লে আমি ইয়াত টিক কৰি দিম। তাৰপাছত আমি ইয়াত এতিয়া ভেহিকেল ক্লাছটো আমি চিলেক্ট কৰিব লাগিব। মানে আমি যোনটো ক্লাছৰ কাৰণে আমি ড্ৰাইভিং লাইচেন্সখন আমি বনাম। তো এতিয়া ইয়াত মই মটৰ চাইকেল উইথ গিয়েৰ আৰু লাইট মটৰ ভেহিকেল এই দুইটাৰ কাৰণে মই বনাইছোঁ। তো সেই দুটা মই ইয়াত চিলেক্ট কৰিম। তাৰপাছত ইয়াত যদি আপুনি কোনোবা ড্ৰাইভিং স্কুলৰ পৰা যদি ড্ৰাইভিং শিকিছিলে তো তেনেহ'লে ইয়াত টিক কৰি দিব। তাৰপাছত তাৰ ডিটেইলছটো আপুনি এণ্টাৰ কৰি দিব লাগিব। কিন্তু যদি নাই শিকে তো এইটো এনেকৈ থাকিব দিব। তো মোৰ কেছততো মই শিকা নাই, তো সেইটো মই সেইটো কাৰণে এনেকৈ থাকিব দিছোঁ। তাৰপাছত ইয়াত আমি ছেল্ফ ডিক্লেৰেশ্যন ফৰ্ম 1A ইয়াত আমি ক্লিক কৰিম। আৰু তাৰপাছত এতিয়া দেখিছে এখন ছেল্ফ ডিক্লেৰেশ্যন ফৰ্মখন আহি গ'ল। তো ইয়াত আমি গোটেইকেইটা অপশ্যনতে আমি নোট চিলেক্ট কৰি দিম। আমি অকল ইয়াত অপশ্যন B ইয়াতহে আমি য়েছত আমি চিলেক্ট কৰিম। তাৰপাছত আমি এই ডিক্লেৰেশ্যনটো আমি এগ্ৰী কৰি ল'ম। আৰু তাৰপিছত আমি ইয়াত ছাবমিটত আমি ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰাৰ লগে লগে দেখিছোঁ ওপৰত পপআপ SMS এটা আহিছে। তো এই SMSত আমি অ'কে আমি ক্লিক কৰি দিম। আৰু তাৰপিছত ইয়াত আমি ক্ল'জত আমি ক্লিক কৰি দিম। তাৰপাছত ইয়াত যদি আপুনি আপোনাৰ বডি অৰ্গেন ডনেট কৰিব খুজিছে, যদি আপোনাৰ এক্সিডেণ্টত যদি মৃত্যু হয় তো তেতিয়াহ'লে আপুনি ইয়াত য়েছত ক্লিক কৰি দিব পাৰে বা নহয় বা এইটো নোট ক্লিক কৰিব পাৰে। এইটো আপোনাৰ ইচ্ছা আপুনি কি কৰে। মই ইয়াত নোট ক্লিক কৰিছোঁ। তাৰপাছত আমি ইয়াত ছাবমিটত আমি ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰাৰ পিছত দেখিছে ওপৰত পপআপ SMSটো আহিছে। তো ইয়াত আমি অ'কেত আমি ক্লিক কৰি দিম। তাৰপিছত ইয়াতো আমি অ'কেত আমি ক্লিক কৰি দিম। আৰু তাৰপাছত দেখিছে এনেকৈ আকৌ পপআপ SMS আহিছে। তো ইয়াতো আমি অ'কেত আমি ক্লিক কৰি দিম। এতিয়া দেখিছে আমাৰ এপ্লিকেশ্যন ফৰ্মখন আহি গ'ল। তো ইয়াত দেখিছে এইটো আমাৰ এপ্লিকেশ্যন নম্বৰ। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে এইখিনি আমাৰ ডকুমেণ্ট লাগিব। তো ইয়াত দেখিছে এইজ প্ৰুফ লাগিব আৰু আমাৰ এড্ৰেছ প্ৰুফ লাগিব। তো এই দুখন ডকুমেণ্ট হ'লে আমাৰ হৈ যাব। তাৰপাছত আমি ইয়াত নেক্সটত আমি ক্লিক কৰি দিম। নেক্সটত ক্লিক কৰাৰ পাছত দেখিছে এনেকৈ এখন পেজ অ'পেন হৈ গৈছে। ইয়াত আপোনালোকে এপ্লিকেশ্যন ৰেফাৰেঞ্চ শ্লিপ, এপ্লিকেশ্যন ফৰ্ম আৰু এই ছেল্ফ ডিক্লেৰেশ্যন ফৰ্ম 1A এই তিনিখন ফৰ্মে আপোনালোকে প্ৰিণ্টত ওলাই থ'ব বা ছেভ কৰি থ'ব যাতে পিছত প্ৰিণ্টত ওলাই ল'ব পাৰে। তাৰপাছত ইয়াত দেখিছে আমি এতিয়া ফটো আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব। তো তাৰ আগত আমি ইয়াত ক্লিক কৰি চাম যে লাৰ্ণাৰ এক্সাম দিবৰ কাৰণে স্লট খালী আছে নাই। তো ইয়াত ক্লিক কৰাৰ পাছত দেখিছে ইয়াত স্লট খালী আছে। আমি বুকিং কৰিব পাৰিম। মানে আপুনি এই কেলেণ্ডাৰখনত চাব যোনবোৰ বগা ৰঙত আছে সেইবোৰ দিনত মানে স্লট খালী আছে। তো এতিয়া আমি ফটো আৰু ছিগনেচাৰ আপলোড কৰিবৰ কাৰণে আমি ইয়াত প্ৰচিডত আমি ক্লিক কৰি দিম।
প্ৰচিডত ক্লিক কৰাৰ পিছত দেখিছে এনেকৈ এখন পেজ অ'পেন হৈ গৈছে। তো ইয়াত আমি ফটো আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব। আৰু ফটো আৰু ছিগনেচাৰ আপলোড কৰিবৰ কাৰণে আমি ফটো চাইজ আৰু ডাইমেনশ্যনটো ইয়াত থকা মতে আমি আপলোড কৰিব লাগিব। তো আপোনালোকে ইয়াত পঢ়ি চাব, ইয়াত দেখিছে কোনটো ফৰ্মেটত দিব লাগে। আৰু ইয়াত ফটো চাইজ মানে ছিগনেচাৰ আৰু ফটো চাইজৰ দুইটা 20 KBতকৈ বেছি হ'ব নালাগিব। সেইটো কাৰণে আপুনি এটা ফটো ৰিচাৰ্জৰ মোবাইল এপ্লিকেশ্যন এটা ডাউনলোড কৰি ল'ব পাৰে। এতিয়া আমি ইয়াত আমাৰ পাছপৰ্ট চাইজ ফটো এখন আমি ইয়াত আপলোড কৰিবৰ কাৰণে আমি ইয়াত ব্ৰাউজত আমি ক্লিক কৰি ফটোখন আমি চিলেক্ট কৰি ল'ম। তাৰপাছত আমি একেদৰে ছিগনেচাৰটো আপলোড কৰিবৰ কাৰণে ইয়াত আমি চিলেক্ট কৰি ল'ম। ফটো আৰু আমাৰ ছিগনেচাৰটো চিলেক্ট হৈ যোৱাৰ পাছত আমি ইয়াত আপলোড এণ্ড ভিউ ফাইল ইয়াত আমি ক্লিক কৰি দিম। এতিয়া দেখিছে আমাৰ ফটো আৰু ছিগনেচাৰখন আপলোড হৈ গ'ল। তাৰপাছত আমি ইয়াত ছেভ ফটো এণ্ড ছিগনেচাৰ ইমেজ ফাইল ইয়াত আমি ক্লিক কৰি দিম। আৰু তাৰপাছত আমি ইয়াত নেক্সটত আমি ক্লিক কৰি দিম। দেখিছে এনেকৈ পেজখন অ'পেন হৈ গ'ল। এতিয়া আমি ইয়াত তলত স্ক্ৰল কৰি আহিলে দেখিছে এতিয়া আমি ডকুমেণ্ট আপলোড কৰিব লাগিব। সেইটো কাৰণে আমি ইয়াত প্ৰচিডত আমি ক্লিক কৰি দিম। তাৰপাছত ইয়াত আমি ছাবমিটত আমি ক্লিক কৰি দিম। তাৰপাছত আমি ইয়াত অ'কেত আমি ক্লিক কৰিম। এতিয়া দেখিছে আমি ইয়াত ডকুমেণ্ট আপলোড কৰিব লাগিব। আমি ইয়াত ডকুমেণ্টত আমি ক্লিক কৰিম। এতিয়া ডকুমেণ্টত আমি এজ প্ৰুফ ইয়াত আমি ক্লিক কৰিম। তাৰপাছত আমি প্ৰুফত ইয়াত থকা যিকোনো ডকুমেণ্ট আমি চিলেক্ট কৰি ল'ব পাৰোঁ। মই ইয়াত আধাৰ কাৰ্ডে চিলেক্ট কৰিছোঁ। তাৰপাছত ইয়াত আমি যোনখন ডকুমেণ্ট আপলোড কৰিম সেইখনৰ চাইজটো 500 KB ভিতৰত হ'ব লাগিব। আৰু ফৰ্মেটটো JPEG বা PDF ফৰ্মেট মানে ইয়াত থকা যিকোনো ফৰ্মেটত আমি আপলোড কৰিব পাৰিম। তো ইয়াত মই চুজ ফাইলত ক্লিক কৰি আমি যোনখন ডকুমেণ্ট আপলোড কৰিম সেইখন চিলেক্ট কৰি মেলি ইয়াত আমি আপলোডত আমি ক্লিক কৰি দিম। আপলোডত ক্লিক কৰিছোঁ দেখিছে আমাৰ ডকুমেণ্টখন আপলোড হৈ গ'ল। তো ইয়াত আমি এতিয়া ভিউত আমি ক্লিক কৰি আমি চেক কৰিব পাৰিম যে আমি কোনখন ডকুমেণ্ট আপলোড কৰিছোঁ সেইখন হ'ল নাই। আৰু তাৰপিছত আমি ইয়াত কনফাৰ্মত আমি ক্লিক কৰি দিম। তাৰপিছত আমি আকৌ ইয়াত ডকুমেণ্টত ক্লিক কৰিম। ডকুমেণ্টত আমি ইয়াত এড্ৰেছ প্ৰুফ এইটো আমি চিলেক্ট কৰিম। প্ৰুফত আমি ইয়াত যিকোনো এড্ৰেছ প্ৰুফ ল'ব পাৰোঁ। মই আধাৰ কাৰ্ডে লৈছোঁ। তাৰপাছত আমি ইয়াত চুজ ফাইলত আমি ক্লিক কৰি আমাৰ ডকুমেণ্টখন আমি মানে আধাৰ কাৰ্ডখন আমি চিলেক্ট কৰি ল'ম। আৰু সেইখন চিলেক্ট কৰাৰ পিছত আমি ইয়াত আপলোডত আমি ক্লিক কৰি দিম। আপলোডত ক্লিক কৰাৰ পিছত এয়া দেখিছে আমাৰ ডকুমেণ্টখন আপলোড হৈ গ'ল। তাৰপিছত ইয়াত আমি ভিউ কৰি চাব পাৰোঁ। তাৰপিছত আমি কনফাৰ্মত আমি ক্লিক কৰি দিম। কনফাৰ্মত ক্লিক কৰাৰ পাছত দেখিছে অল ডকুমেণ্ট আপলোডেড ছাকচেছফুলি এনেকৈ আহিছে। মানে আমাৰ গোটেইখিনি ডকুমেণ্ট আপলোড হৈ গ'ল। ইয়াত আপোনালোকে দেখিব পাৰিছে যে অকল ইয়াত এখন ডকুমেণ্টহে শ্ব' কৰিছে, মানে অকল এজ প্ৰুফখন শ্ব' কৰিছে আপোনালোকে দেখিছে। কিন্তু আপোনালোকে নাভাবিব যে অকল এখন ডকুমেণ্টে আপলোড হ'ল। ইয়াত গোটেইখন আমাৰ ডকুমেণ্ট আপলোড হৈ গ'ল কিন্তু শ্ব' কৰা নাই। আৰু গোটেইখন ডকুমেণ্ট আপলোড হ'ল কাৰণে আমাৰ ইয়াত এনেকৈ আহিছে অল ডকুমেণ্ট আপলোডেড ছাকচেছফুলি, নহ'লে এইটো মেছেজটো এনেকৈ নাহে। এতিয়া আমি ইয়াত নেক্সটত আমি ক্লিক কৰি দিম। তাৰপাছত দেখিছে এনেকৈ এখন পেজ অ'পেন হৈ গৈছে। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে যে আমাৰ গোটেইকেইটা প্ৰচেছ হৈ গ'ল। এতিয়া আমি ফ্ৰী পে'মেণ্ট কৰিব আছে আৰু স্লট বুকিং কৰিব বাকী আছে। কিন্তু ফ্ৰী পে'মেণ্ট কৰাৰ আগতে আমি এটা এই ভিডিঅ'টো চাই ল'ম, যোনটো ভিডিঅ' মেণ্ডেটৰী আমি চাবই লাগিব। এইটো আমি ফ্ৰী পে'মেণ্ট কৰাৰ পাছতো আমি চাব পাৰোঁ, কিন্তু আমি এতিয়াই চাই লৈছোঁ। তো সেইটো কাৰণে আমি ইয়াত ক্লিক হেয়াৰ দেখিছোঁ, ইয়াত আমি ক্লিক কৰি দিম। দেখিছে এনেকৈ আহিছে। আমি ইয়াত জেনেৰেট OTP ইয়াত আমি ক্লিক কৰি দিম। তাৰপাছত OTPটো অহাৰ পাছত আমি ইয়াত OTPটো এণ্টাৰ কৰি দিম। আৰু তাৰপাছত আপুনি ইয়াত লেংগুৱেজটো চিলেক্ট কৰি ল'ব পাৰে। তাৰপৰা ইয়াত আমি ছাবমিটত আমি ক্লিক কৰি দিম। তাৰপাছত আমি এই ভিডিঅ' চিম্বলটোত প্লে কৰি আমি এই ভিডিঅ'টো গোটেইটো চাব লাগিব। আপোনালোকে স্ক্ৰিপ্ট বা কাটি চাব নোৱাৰিব, কাৰণ কাটি চালে এইটো একচেপ্ট নকৰিব আৰু আমি নেক্সট প্ৰচেছলৈ কৰিব নোৱাৰিম, মানে নেক্সট ষ্টেপত আমি যাব নোৱাৰিম। তো সেইটো কাৰণে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব লাগিব স্ক্ৰিপ্ট নকৰাকৈ। তাৰপাছত আমি ভিডিঅ'টো কমপ্লিট চোৱাৰ পাছত আমি ইয়াত দেখিছে কনফাৰ্মেশ্যন এইটো আমি টিক কৰি দিম। আৰু তাৰপাছত আমি ইয়াত ছাবমিটত ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰাৰ পিছত ইয়াত আমি হোম ইয়াত আমি ক্লিক কৰি দিম। হোমত ক্লিক কৰাৰ পিছত ইয়াত দেখিছে আমি পৰিবহণ সেৱা অফিচিয়েল হোম পেজত আহি গ'লোঁ। তো ইয়াত আমি এতিয়া ফ্ৰী পে'মেণ্ট ইয়াত আমি ক্লিক কৰিম পে'মেণ্টটো কৰিবৰ কাৰণে। তাৰপাছত আমি ইয়াত প্ৰচিডত আমি ক্লিক কৰি দিম। প্ৰচিডত ক্লিক কৰাৰ পিছত দেখিছে ইয়াত আমি আমাৰ এপ্লিকেশ্যন নম্বৰ, আমাৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰি আমি ইয়াত ক্লিক হিয়াৰ টু কেলকুলেট ফি ইয়াত আমি ক্লিক কৰি দিম। এতিয়া দেখিছে আমাৰ ফি ডিটেইলছটো আহি গৈছে। ইয়াত আমি এতিয়া পে'মেণ্ট কৰিব লাগিব। ইয়াত মই দুটা ভেহিকেল ক্লাছ এখন এপ্লাই কৰিছোঁ, LMV আৰু মটৰচাইকেল উইথ গিয়েৰ। তো সেইটো কাৰণে মোৰ ইয়াত অল টোটেল ফিজ আহিছে 350 লাৰ্ণাৰ লাইচেঞ্চৰ কাৰণে। তো আপোনালোকে দেখিছে। তো এতিয়া আমি ইয়াত পে'মেণ্ট গেটটো ইয়াত আমি গ্ৰেছ এইটো আমি চিলেক্ট কৰিম। তাৰপাছত আমি এই কেপচাৰ কোডটো এণ্টাৰ কৰি দিম। আৰু তাৰপাছত আমি ইয়াত পে' নাও ইয়াত আমি ক্লিক কৰি দিম। পে' নাও ক্লিক কৰাৰ পিছত দেখিছে এইটো আমি ইয়াত এই ডিক্লেৰেশ্যনটো আমি একচেপ্ট কৰি দিম। আৰু তাৰপাছত আমি ইয়াত প্ৰচিড টু ফ্ৰী পে'মেণ্ট ইয়াত আমি ক্লিক কৰি দিম। এতিয়া দেখিছে এনেকৈ এখন পেজ অ'পেন হৈ গৈছে। ইয়াত আমি পে'মেণ্ট মোডত আমি 3টা অপশ্যন দেখিব পাৰিছোঁ। আপোনালোকে দেখিব পাৰিছে ইয়াত 3টা অপশ্যন আছে। ইয়াত আমি যিকোনো 3টা পে'মেণ্ট মোড দি আমি পে'মেণ্ট কৰিব পাৰিম। কিন্তু আমি ইয়াত পে'মেণ্ট গেটৱে এইটো অপশ্যন চিলেক্ট কৰিম, কাৰণ এইটো অপশ্যন দি পে'মেণ্ট কৰিবলৈ ইজি হয়। তো আমি এতিয়া ইয়াত পে'মেণ্ট গেটৱে এইটো অপশ্যন আমি চিলেক্ট কৰিম।
তাৰ পাছত আমি চিলেক্ট বেংকত ইয়াত আমি SBI পে'মেণ্ট গেটৱে এইটো অপশ্যন আমি চিলেক্ট কৰিম আৰু তাৰ পাছত আমি ইয়াত এইটো এগ্ৰী কৰি দিম এগ্ৰী কৰি আমি ইয়াত প্ৰচিড ফৰ পে'মেণ্ট ইয়াত আমি ক্লিক কৰি দিম আৰু তাৰ পাছত আমি ইয়াত অ'কেত আমি ক্লিক কৰি দিম আৰু আপোনালোকৰ এই GNR নম্বৰটো আপোনালোকে ক'ৰবাত লিখি থ'ব যাতে ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনালোকে ইউজ কৰিব পাৰে অ'কেত ক্লিক কৰাৰ পিছত ইয়াত দেখিছে আমি এতিয়া ইয়াত UPI পে'মেণ্ট ইণ্টাৰনেট বেংকিং বা কাৰ্ড পে'মেণ্ট আমি যিকোনো পে'মেণ্ট কৰিব পাৰিম তো ইয়াত মই মোৰ কেছত মই কাৰ্ড পে'মেণ্ট কৰিছোঁ তো ইয়াত এতিয়া মই মোৰ কাৰ্ড ডিটেইলছটো মই এণ্টাৰ কৰিম তো ইয়াত মই মোৰ কাৰ্ড নম্বৰটো মই এণ্টাৰ কৰিম তাৰপাছত ইয়াত এক্সপায়াৰী মান্থটো আৰু ইয়েৰটো এণ্টাৰ কৰিম তাৰপৰা ইয়াত CVV নম্বৰটো তাৰপাছত ইয়াত মই কাৰ্ড হোল্ডাৰ নেমটো এণ্টাৰ কৰিম আৰু কাৰ্ড হোল্ডাৰ নেমটো এণ্টাৰ কৰাৰ পাছত ইয়াত পে' নাও ইয়াত আমি ক্লিক কৰি দিম তাৰপিছত ইয়াত দেখিছে এতিয়া OTPটো এণ্টাৰ কৰিম OTPটো এণ্টাৰ কৰাৰ পিছত মেক পে'মেণ্ট ইয়াত আমি ক্লিক কৰি দিম এতিয়া দেখিছে আমাৰ পে'মেণ্টটো ছাকচেছফুল হৈ গ'ল তো ইয়াত আমি প্ৰিণ্ট ৰিচিপ্ট ইয়াত আমি ক্লিক কৰি দিম যাতে আমি ৰিচিপ্টখন প্ৰিণ্ট আউট ওলাই ল'ব পাৰোঁ গেট ডিটেইলছত ক্লিক কৰাৰ পাছত দেখিছে এনেকৈ আহিছে ইয়াত আমি আমাৰ ৰিচিপ্টখন চিলেক্ট কৰি ল'ম তাৰ পাছত আমি এই কেপচাৰ কোডটো এণ্টাৰ কৰি আমি প্ৰিণ্ট ৰিচিপ্ট ইয়াত আমি ক্লিক কৰি দিম এতিয়া দেখিব পাৰিছে আমাৰ পে'মেণ্ট ৰিচিপ্টখন ওলাই গ'ল এইখন ৰিচিপ্ট আপোনালোকে ছেভ নহ'লে প্ৰিণ্ট আউট ওলাই ল'ব আৰু কিন্তু আপোনালোকে যদি পে'মেণ্ট কৰোঁতে যদি এনেকৈ ফেইল বুলি যদি পে'মেণ্টটো আহি যায় তথাপি আপোনালোকে আপোনালোকৰ পে'মেণ্টটো ভেৰিফাই কৰি চাব কাৰণ ইয়াত ফেইল বুলি আহিলেও পে'মেণ্টটো কেতিয়াবা ছাকচেছফুল হৈ যায় আৰু পে'মেণ্টটো ভেৰিফাই কৰিবৰ কাৰণে আমি পৰিবহণৰ হোম পেজত আহি যাম ফি পে'মেণ্টত ইয়াত আমি ক্লিক কৰিম আৰু তাৰ পাছত ভেৰিফাই পে' ষ্টেটাছ ইয়াত আমি ক্লিক কৰিম আৰু তাৰ পাছত ইয়াত আমি আমাৰ এপ্লিকেশ্যন নম্বৰ আৰু আমাৰ ডেট অফ বাৰ্থটো আমি এণ্টাৰ কৰিম আৰু তাৰপিছত ইয়াত দিয়া কেপচাৰ কোডটো আমি এণ্টাৰ কৰি দিম আৰু তাৰপিছত আমি ভেৰিফাই ইয়াত আমি ক্লিক কৰি দিম ইয়াত আপোনালোকে দেখিব পাৰিছে যে আমাৰ পে'মেণ্ট ষ্টেটাছটো ছাকচেছফুল হৈ গ'ল তো তাৰপাছত এতিয়া আমি আমাৰ পে'মেণ্ট শ্লিপখন আমি প্ৰিণ্ট আউট ওলাই থ'ম বা ছেভ কৰি থ'ম ইয়াত আমি পে'মেণ্ট ইয়াত আমি ক্লিক কৰিম আৰু তাৰ পাছত আমি ইয়াত প্ৰিণ্ট ৰিচিপ্ট ইয়াত আমি ক্লিক কৰিম তাৰ পাছত দেখিছে এনেকৈ এখন পেজ অ'পেন হৈ গৈছে আৰু আমি ইয়াত আমাৰ এপ্লিকেশ্যন নম্বৰ আৰু আমাৰ ডেট অফ বাৰ্থটো আমি ইয়াত এণ্টাৰ কৰি দিম তাৰ পাছত ইয়াত দিয়া কেপচাৰ কোডটো আমি এণ্টাৰ কৰি আমি গেট ডিটেইলছত আমি ক্লিক কৰি দিম গেট ডিটেইলছত ক্লিক কৰাৰ পাছত দেখিছে এনেকৈ আহিছে ইয়াত আমি আমাৰ ৰিচিপ্টখন চিলেক্ট কৰি ল'ম তাৰ পাছত আমি এই কেপচাৰ কোডটো এণ্টাৰ কৰি আমি প্ৰিণ্ট ৰিচিপ্ট ইয়াত আমি ক্লিক কৰি দিম এতিয়া দেখিব পাৰিছে আমাৰ পে'মেণ্ট ৰিচিপ্টখন ওলাই গ'ল তো তাৰ পাছত আমি ইয়াত এপ্লিকেশ্যন ষ্টেটাছত চেক কৰিম আৰু এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিবৰ কাৰণে আমি ইয়াত এপ্লিকেশ্যন ষ্টেটাছ ইয়াত আমি ক্লিক কৰিম আৰু ইয়াত আমি আমাৰ এপ্লিকেশ্যন নম্বৰটো আৰু আমাৰ ডেট অফ বাৰ্থটো আমি এণ্টাৰ কৰি এই কেপচাৰ কোডটো এণ্টাৰ কৰি দিম আৰু তাৰপিছত আমি ইয়াত ছাবমিটত আমি ক্লিক কৰি দিম তাৰপাছত দেখিছে এনেকৈ এখন পেজ অ'পেন হৈ গৈছে তাৰপৰা এখন পেজত আমি তললৈ স্ক্ৰল কৰি আহিলে আপোনালোকে দেখিব পাৰিছে আমাৰ গোটেইকেইটা প্ৰচেছ হৈ গ'ল ইয়াত অকল এতিয়া আমাৰ LL শ্লট বুকিং কৰিব বাকী আছে তো LL শ্লট বুকিং কৰিবৰ কাৰণে আমি এতিয়া ইয়াত প্ৰচিডত আমি ক্লিক কৰি দিম প্ৰচিডত ক্লিক কৰাৰ পিছত দেখিছে এনেকৈ শ্লট বুক কৰা পেজখন অ'পেন হৈ গৈছে তো ইয়াত আমি প্ৰচিড টু বুক ইয়াত আমি ক্লিক কৰি দিম আৰু তাৰপাছত দেখিছে এনেকৈ কেলেণ্ডাৰখন আহি গৈছে ইয়াত দেখিছে যোনবোৰ তাৰিখ গ্ৰীণ কালাৰত আছে মানে সেউজীয়াত আছে সেইবোৰ তাৰিখ দিনা আমি শ্লট বুক কৰিব পাৰিম তো ইয়াত দেখিছে ডিচেম্বৰ মাহত অকল 6 তাৰিখেহে শ্লট খালী আছে আৰু আপোনালোকৰ চব দ্বিতীয়তে বেলেগ বেলেগ থাকিব পাৰে কাৰোবাৰ বেছিও থাকিব পাৰে কাৰোবাৰ কম থাকিব পাৰে তো আপোনালোকে চাই ল'ব তো এতিয়া আমি ইয়াত 6 তাৰিখৰ ইয়াত আমি ক্লিক কৰিলে দেখিছে আমাৰ এফালে টাইমটো ওলাই গৈছে আৰু কিমানটা শ্লট খালী আছে ইয়াত দেখিব পাৰিছোঁ তো এতিয়া আমি ইয়াত এইটো চিলেক্ট কৰি ল'ম তাৰ পাছত আমি ইয়াত বুক শ্লট ইয়াত আমি ক্লিক কৰি দিম বুক শ্লটত ক্লিক কৰাৰ পাছত দেখিছে এনেকৈ আহিছে তো আমাৰ মোবাইলত এটা সিকিউৰিটি কোড সেন্ড কৰা হৈছে তো সেই সিকিউৰিটি কোডটো আমি ইয়াত এণ্টাৰ কৰি দিম আৰু তাৰ পাছত আমি ইয়াত কনফাৰ্ম টু বুক শ্লট ইয়াত আমি ক্লিক কৰি দিম তো এতিয়া দেখিব পাৰিছে আমাৰ শ্লট বুকিং হৈ গ'ল তো এতিয়া আমি এই শ্লট বুকিং কৰা পেজখন আমি প্ৰিণ্ট আউট ল'ব লাগিব তো সেইটো কাৰণে আমি প্ৰিণ্ট ইয়াত আমি ক্লিক কৰি দিম প্ৰিণ্টত ক্লিক কৰি আমি এখন পেজ প্ৰিণ্ট আউট লৈ ল'ম আৰু যদি আপোনাৰ প্ৰিণ্টাৰ লগত নাই তেনেহ'লে আপোনালোকে এখন ছেভ কৰি থ'ব যাতে পিছত প্ৰিণ্ট আউট ওলাই ল'ব পাৰে এতিয়া লাৰ্ণাৰ লাইচেঞ্চ ইছ্যু কৰা আমাৰ গোটেইখিনি প্ৰচেছ কমপ্লিট হৈ গ'ল এতিয়া আমি পৰিবহণৰ হোম পেজত আহি ইয়াত আমি এপ্লিকেশ্যন ষ্টেটাছত ক্লিক কৰি ইয়াত আমাৰ এপ্লিকেশ্যন নম্বৰটো আৰু ডেট অফ বাৰ্থটো এণ্টাৰ কৰি আমি কেপচাৰ কোডটো এণ্টাৰ কৰি আমি ছাবমিটত ক্লিক কৰি দিম তাৰ পাছত ইয়াত দেখিছে আমি ইয়াত এপ্লিকেশ্যন ৰেফাৰেঞ্চ শ্লিপ এপ্লিকেশ্যন ফৰ্ম চেল্ফ ডিক্লাৰেশ্যন প্ৰিণ্ট LL শ্লট এই গোটেইখিনি ফৰ্ম আমি প্ৰিণ্ট আউট ওলাই আমি দ্বিতীয় অফিচ লৈ যাম যোনদিনা আমি লাৰ্ণাৰ টেষ্ট কাৰণে আমি শ্লট বুক কৰিছোঁ আৰু লাৰ্ণাৰ এক্সামত কি কি কুৱেশ্যন আহিব তাৰ PDF ফাইল এটা মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে গৈ চাব পাৰে তো তাত সেইখিনি কুৱেশ্যনৰ ভিতৰতে আহিব আৰু কেনেকুৱা ইণ্টাৰফেচত লাৰ্ণাৰ এক্সামটো হ'ব তাৰ ওপৰত মোৰ কমপ্লিট এটা ভিডিঅ' বনাই থোৱা আছে আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ চাব পাৰে আৰু যদি আপোনালোকে শ্লটটো কেঞ্চেল কৰিব বিচাৰিছে কিবা কাৰণত যদি আপোনালোকে সেইদিনা যাব নোৱাৰে বেলেগ এদিনত যদি আপোনালোকে মানে বেলেগ এটা তাৰিখত যদি আপোনালোকে বুক কৰিব খুজিছে তো তেতিয়াহ'লে আমি ইয়াত
LL slot acknowledgement ইয়াত আমি ক্লিক কৰি দিম। ইয়াত ক্লিক কৰাৰ পাছত দেখিছে এনেকৈ এখন পেজ আহি গৈছে। ইয়াত আমি স্লট কেঞ্চেল ইয়াত আমি ক্লিক কৰি দিম। তাৰ পাছত ইয়াত কেঞ্চেলেশ্যন অফ LL slot বুকিং ইয়াত আমি ক্লিক কৰি দিম। তাৰ পাছত ইয়াত আমি আমাৰ এপ্লিকেশ্যন নম্বৰটো, আমাৰ ডেট অফ বাৰ্থটো আৰু তাৰপিছত এই কেপচাৰ কোডটো আমি এণ্টাৰ কৰি ইয়াত ছাবমিটত ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰাৰ পাছত আমাৰ মোবাইল নম্বৰ এটা চিকিউৰিটি কোড যাব, সেইটো আমি ইয়াত এণ্টাৰ কৰি দিম আৰু তাৰ পাছত আমি ইয়াত ছাবমিটত আমি ক্লিক কৰি দিম। এতিয়া ইয়াত আমি কেঞ্চেল এপইণ্টমেণ্ট ইয়াত আমি ক্লিক কৰি দিম আৰু এতিয়া ইয়াত আমি য়েছত ক্লিক কৰাৰ পাছত দেখিছে আমাৰ স্লট বুকিং কেঞ্চেল হৈ গ'ল। আপুনি আকৌ এপ্লিকেশ্যন ষ্টেটাছত আহি বা ইয়াত পেণ্ডিং এপ্লিকেশ্যন ইয়াত ক্লিক কৰি আপুনি আকৌ স্লট বুক কৰিব পাৰিব, যোনটো দিনত আপুনি কৰিব বিচাৰিছে। তো এনেকৈ আপোনালোকে আধাৰ অথেণ্টিকেশ্যন নকৰাকৈ লাৰ্ণাৰ লাইচেঞ্চ ওলাব পাৰিব। আধাৰ অথেণ্টিকেশ্যন আৰু আধাৰ অথেণ্টিকেশ্যন নকৰাকৈ লাৰ্ণাৰ লাইচেঞ্চ ওলোৱা প্ৰচেছটো দুটাই প্ৰায় ছেইমেই হয়। আমি আধাৰ অথেণ্টিকেশ্যন নকৰিলে DTO অফিচ গৈ লাৰ্ণাৰ টেষ্ট দিব লাগিব আৰু আধাৰ অথেণ্টিকেশ্যন যদি কৰোঁ তেতিয়াহ'লে আমি ঘৰতে বহি লাৰ্ণাৰ লাইচেঞ্চখন পাই যাম। কিন্তু আধাৰ অথেণ্টিকেশ্যন বহুতৰ ফেইল হৈ যায় বা ফেচ অথেণ্টিকেশ্যন যদি ফেইল হৈ যায় তো তেতিয়াহ'লে আপোনালোকে আধাৰ অথেণ্টিকেশ্যন নকৰি এনেকৈ লাৰ্ণাৰ লাইচেঞ্চখন ওলাব পাৰে। আৰু যদি আপোনাৰ আধাৰ অথেণ্টিকেশ্যন যদি ছাকচেছফুলি হৈ যায় তেতিয়াহ'লেতো আপোনালোকৰ ভালেই, আপোনালোকে লাৰ্ণাৰ লাইচেঞ্চখন সেইদিনাই পাই যাব। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ' চাই ভাল পালে। আপোনালোকৰ যদি ভিডিঅ' চাই মোক ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল নটিফিকেশ্যন আইকনটো দবাই দিব, যাতে পোনপ্ৰথমে আপোনালোকৰ এনেকুৱা ইনফৰমেশ্যন বেছ ভিডিঅ' পাই থাকে।